হুলা গুৰু ভাইৰ পৰা লোৱা পইচা নিটো এতিয়া শেষ হৈ গ'ল। এতিয়া কি কৰো? নগেন, ময়ো তো তাকে ভাবি আছো। গুৰু বা কেতিয়া ইয়াতে আহি টপক পৰে। হুলা কাকো নজনাকে ইয়াৰ পৰা পলোৱাটোৱে ভাল হ'ব নেকি? সেইটোৱে কৰো। তেতিয়াহ'লে বলো, ইয়াত দেৰি কৰি একো লাভ নাই। মোক পইচা নিদিয়াকৈ ক'ত যাবলৈ ওলাইছা? গুৰু ভাই, তুমি কেতিয়া আহিলা? আমি তোমাৰ ওচৰতে যাবলৈ ওলাইছো। তোমাৰ নিচিনা ফাল্টু ল'ৰা মোৰ ওচৰলৈ আহিবা? গুৰু ভাই, মই তোমাৰে ওচৰলৈ যাবলৈ ওলাইছো। তুমিতো বিশ্বাস নকৰা, মই হুলা ভাইৰ শপত খাই গৈছো। যদি এইটো মিছা কথা হয় তেতিয়াহ'লে হুলা ভাই ৰাতিতে মৰি থাকিব। তুমি কি মোক মাৰি পেলাব খুজিছা নেকি? তুমি মনে মনে থাকা, তুমি মই একিটা যাম আৰু। মোৰ পইচাটো দিয়া। নগেন, আমাৰ লগত দেখোন এটকাও নাই। ইয়াক ক'ৰ পৰা পইচা দিবি? ৰ'বাহে, তুমি অলপ সময় মনে মনে থাকা। গুৰু ভাই, দুদিনমান পিছত দিলে নহ'ব? নহ'ব, মোক আজিয়ে লাগিব। গুৰু ভাই, আজি আমাৰ লগত এটকাও নাই। মানে দুদিনমান পিছত এটা টকা পামতো, সেইকাৰণে কৈছো। ইমান দিনৰ মূৰত তোমাক আজি লগ পাইছো। আজি আৰু নেৰো। আজি পইচা লৈহে যাম। গুৰু ভাই, তোমাক দিবলৈ আজি আমাৰ লগত এটকাও নাই। কি ক'লে? বন্ধু, ইয়াত দুটা অলপ প্ৰসাদ দি দিয়া। য়েছ বছ। গুৰু ভাই, মোক অলপ বেছিকৈ দিবা, মোক বহুত ভোক লাগিছে। বন্ধু, অলপ বেছিকৈ দিবা। তুমি অলপ সময় মনে মনে থাকিব নোৱাৰা নেকি? ইহঁতক যাবলৈ দিয়া। তুমি কিমান ভোকত তোমাক ওলাই আছো। গুৰু ভাই, মই বহুত প্ৰসাদ খালো আৰু মোক নেলাগে। অলপ লগে লগে দি দিয়া। পিতা মোকো মাৰি খোৱাৰ প্ৰগ্ৰাম বনাইছে। কেনেকৈ বচা যায়? বন্ধু, আজি ইহঁত দুটা পইচা নিদিলে। ইহঁত দুটা হজুৰা লৈ গৈ চকু, কাণ, নাক সকলোবোৰ বিক্ৰী কৰি পইচা লৈ আহিবা। গুৰু ভাই, মোক এদিনৰ সময় দিয়া। আপোনাৰ পইচা অহাকালি দি দিম। নিদিলে যি কৰিব খোজে কৰিব। ঠিক আছে, মাত্ৰ এদিনৰ সময় দিলো। পইচা নাপালে তোমাক দুটাকে পুতি থম। গুৰু ভাই, আপোনাৰ পইচা অহাকালি পাই যাব। বন্ধু, ইহঁত দুটাৰ ওপৰত নজৰ ৰাখিবি, ক'তো পলাই যাব নোৱাৰে। অ'কে বছ। অহাকালি পইচা ক'ত পাবি? গুৰু ভাইক দিবলৈ? যেনেকে নহওক কিয় 50,000 টকাৰ ব্যৱস্থা কৰিবই লাগিব। মই মৰিব নোখোজো। তুমি যেনেকে নহওক কেনে 50,000 টকাৰ ব্যৱস্থা কৰা। ময়ে হ'ব অকলে পইচাটো আনি খাইছিলো নহয়। ময়ে ব্যৱস্থা কৰিম। তুমি কি কৰিবা? গুৰুক কেনেকৈ পইচা দিবা তুমিয়ে ভাবা। মই হলে খোৱাৰ ব্যৱস্থা কৰিছো। মই যদি টেনচনত আছো, অহাকালি কেনেকৈ তাইক পইচা দিম। তুমি খোৱাৰ কাৰণে মৰিছা নহয়। তো হেৰি মই ইয়াক ইচ্ছা যাম আৰু। হাই দোস্ত, ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' পাৰ্ট 2 দুদিনমান পিছত দিম, বেয়া নাপাব। বন্ধুসকল, ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।